guys, welcome to my YouTube channel Rupohi Assam. বন্ধুসকল বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছো ভিডিঅ'টো চাই ভাল পাব সকলোৱে কেমেৰা সন্মুখত আহি কথা কোৱাৰ অভ্যাস নাই হলেও আপোনালোকক দেখাবৰ বাবে চেষ্টা কৰিম আৰু ইয়াতে এটা কথা কৈ থওঁ যে আমাৰ চেনেলটো যদি আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনালোকে চৰাই নিশ্চয় দেখিছে চৰাই বাহু দেখিছে চৰাই বাহ আপোনালোকে সাধাৰণতে পাত খেৰ বাহৰ পাত আহি তেওঁলোকে নিজৰ বাহটো তৈয়াৰ কৰি লয় আৰু আপোনালোক সকলোৱে দেখিছে কিন্তু আজি এটা আপোনালোকক দেখাম এটা বিৰল প্ৰজাতি প্ৰাণী চৰাই বাহ যেটো নেকি মাটিৰে সাজিছে বন্ধুসকল ফাৰ্স্ট টাইম দেখি ময়ো আচৰিত হৈছিলো আৰু আপোনালোকক দেখাম বুলিয়ে এই ভিডিঅ'টো বনালো আৰু কি চৰাই হয় ভালকৈ গম নেপাও আপোনালোকে যদি জানে তেনেহলে কমেন্টত জনাব কি চৰাই হয় আগতে যদি দেখিছে তেতিয়াও জনাব তো বন্ধুসকল দেৰি নকৰি আমাৰ ভিডিঅ'টো বলক আৰম্ভ কৰো আমি এতিয়া আহিলো এয়া চক এইটো চৰাই বাহটো চক কোট হাজিছে কোট আপোনালোকে দেখিছে ইমান ওপৰত গৈ হাজিছে আৰু সাইডত তামনে চৰাই বাহটো হাজিছে এটো চক বাৰু জুম গৈ দেখাই দিছো চক মাটিৰে কেনেকৈ হাজিছে এইবিলাক পাখিও লাগি আছে ইয়াত চক ওচৰ পৰা ভালকে আৰু পাইলে আৰু লগ জুম কৰি দেখাম চক মাটিৰে কেনেকৈ বনাইছে ৰঙা মাটি আৰু কিবা কিবি এইবিলাক মাটি কি মাটি গম পোৱা নাই হিমানটা ভালকৈ কিন্তু আপোনালোকে ভালকৈ যদি চাই মই ভালকৈ ওচৰৰ পৰা জুম কৰি দেখাই দিম বাৰু কিন্তু তাৰ আগতে আৰু এটা বস্তু চাই লওয়া হোক এই সাইডতে আছে গছজোপাতে আছে সাইডতে এই গছজোপাত এইখিনি দেখিছে এই চৰাই বাহটো দেখিছে এইটো চৰাই বাহ পকিটতে কি নেকৈ চৰাই বনাই চক বাহটো এনেকৈ গৈ বনাই কিন্তু ইয়াৰ কাখৰ মাটি বাহটো মই দেখাই আছো চৰাই বাহটো ওচৰৰ পৰা ভালকৈ জুম কৰি দেখাই আছো ৰব ভালকৈ চক এইটো চাওক কি মাটিৰে বনাইছে এটা ৰঙা মাটি আৰু এটা কিবা মাটি হয় এইটো কি মাটি গম পোৱা নাই কিন্তু চাওক কিমান কষ্ট কৰি বনাইছে এই চৰাই কেইজনীয়ে ইয়াত পাখি লাগি আছে আপোনালোকে দেখিছে নে পাখিবিলাক কেনেকৈ লাগিছে এইটো এটা ৰঙা মাটি আৰু এটা কিবা কুলা মাটি এনেকা বালিয়া চাহিয়া মাটি হেনকা লৈ নেকি বনাইছে চক কিমান কষ্ট কৰি চৰাই কেইজনীয়ে এই বাহটো সাজিছে আপোনালোকে অকমান ভালকৈ চাওক বাৰু কিমান কষ্ট কৰিছে এই চৰাই কেইজনীয়ে নিজৰ জীৱনটো ভালকৈ থাকিবৰ কাৰণে চক আৰু দুদিন মানৰ পিছত ইয়াত কণীও পাৰিব কণী পাৰি তাত পোৱালি ওলাব তাত কিমান ধুনিয়াকৈ তামনে বনাইছে তামনে ভাবি আচৰিত লাগি গৈছে গম পাইছে নে কিমান কষ্ট বনাইছে আমাৰ ঘৰত দুজোপামান ফুল আছে ভাবিলো আপোনালোকক দেখাই যাওঁ একেবাৰে বলক ওচৰৰ পৰা চাওঁ ফুল গছ কি ফুল আছে ন চাওঁ বলক আৰু ভালকৈ ওচৰৰ পৰা দেখাই আছো আহি যাওক আৰু এইফালে এজোপা গছ আছে এই গছজোপাত আগতে আৰু চৰাই বাহ আছিলে এইফালে এইটো চৰাই বাহ আছিলে এইফালে দেখাই আছো ৰব এইটোপাত এই ইয়াত দেখিছে নহয় এই ইয়াত এটা চৰাই বাহ আছিলে বতাহৰ কাৰণে গছজোপা অলপ হাউলি গল কিন্তু চৰাই বাহটো কি হৈ আছে গম পোৱা নাই হলো অলপ ভালে হৈ আছে বাৰু
তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক সময়ত যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আপোনালোকে এটা ধুনীয়া চাই কমেণ্ট লাইক আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আসাম।